আমাৰ মেজি জ্বলোৱা আগদিনাখন ভাটিবেলা ভিডিঅ' আৰু মানে কি হয় মেজিৰ আগত আমি যেতিয়া প্ৰসাদ চসাদ দিয়া হয় আমাৰ ফালে মানে কি ভাজা লাড়ু দিব লাগে সেইকাৰণে আগদিনাখন এনেকৈ বনাব লাগে ভাটিবেলা সময়ত আমাৰ গোটেই সোপাই খুৰীহঁতৰ সৈতে মিলি পেলাই ময়ো লাড়ু বনালোঁ এতিয়া চবে বনাব লৈছে লাড়ু তাতে অলপ গুড়া নেদকে আছে আছে অলপ দেছো গুড়া আৰু অলপ গুড মৰ্ণিং বন্ধুসকল এতিয়া মানে ৰাতিপুৱা 5টা বাজি গৈছে আৰু আজি আমাৰ মাঘৰ 1 তাৰিখ আৰু আমাৰ মেজি জ্বলাব সেইকাৰণে উঠিলোঁ বাহিৰ চাইডে চবফালে আন্ধাৰ হৈ আছে আৰু এতিয়া গা পা ধুই পেলাই ৰেডি হৈ লওঁ যাব লাগিব আপোনালোকে ভিডিঅ'টো চাই থাকিব মোৰ আহাত দেৰি হৈছে এতিয়া মেজি জ্বলালেই যাওঁ সেয়া অলপ বলে জলদিকে সেয়া দেখিছেনে মেজি জ্বলাই মানে হ'ব সেয়া বৰ্তমান মই আহাত দেৰি কৰিলোঁ মই আজি মানে হৈ গ'ল চব জ্বলাই গ'লে এইটো কেঁচা লাড়ু বনাইছে এইটো মানে বাঢ়ি হ'ব নালাগে যে দেখ ভাই মাতি অঞ্জলি মই লাড়ু বান্ধিব নাজানো ইয়াত অহাৰ পৰা শিকিছোঁ নলবাৰী তাৰ পৰা শিকিছিল নাৰিকলৰ লাড়ুকেইটা বান্ধিব জানে এই কেঁচা লাড়ু আছে আৰু 60 গেটখন জ্বলাই দিলেহে বাঁহবিলাক পুৰা যাব গেট নাৰকেল কাটি আছে ইয়া দেখিছেনে বৰ্তমান জ্বলাই ইমান হোৱা নাই ল'ৰাটো দেখিছেনে ইমান দৌৰা দপৰা গৈ থাকে এইফালে বাঁহবিলাকো পৰি গৈছে আৰু মই হিমুক লৈ পেলাই মাহ তিল বৰা চাউল জুইত দিছোঁ এইটো নিয়ম দিব লাগে আৰু এইফালে চাকি তাকি জ্বলাই সেৱা কৰিবলৈ টাইম হৈছেহি ঠিক আছে ভাজা লাড়ু লৈ কথাখিনি ইমান ধুনীয়াকে কিন্তু শুনাই নাপাওঁ কথাখিনি কৈ ইমান ধুনীয়াকে শুনাই নাযায় নাপাবি নেকি জম চেনিখা খাব ধৰিছে বাপেকে লাকি এবাৰ ভগৱান হৈ গ'লগৈ বাপৰে লাকি অকমান ডিম্পু ষ্টাইলৰ কিবা এটা কোৱা ডিম্পু ব্লগে কৈ দিছে সেইদিনাখনো ডিম্পু ব্লগ কৈ দিছে যি হাঁহি উঠিছে মজা হৈছে এবাৰ বৰ্তমান আমি মেজি চেজি জ্বলোৱা হোৱাৰ পিছত এয়া প্ৰসাদ বিলাই আছে আমি প্ৰসাদ লৈ আছোঁ কল বাবুটোৰ ইয়াতে দিবলৈ আৰু চাহ পানী ইয়াতে খালোঁ বনাই কৰি লৈ দেখিছে চাহ বনাই থকা খাই বৈ লৈ এতিয়া বুট খাইছোঁ আৰু এয়া ভাজা লাড়ু খুৰীয়ে দিছে ভাজা লাড়ু বনাই আমি প্ৰত্যেক বছৰে দিয়েই থাকোঁ আহি পেলাই ঘৰ পালোহি এতিয়া খানা যোগাৰ কৰিব মানে চবে কথা বতৰা পাতি পেলাই আলোচনা কৰি আমাৰ মানে এইখিনিয়ে মানে হেৰিখিনি চুবুৰীয়াটো খানা খাম মাঘৰ 1 তাৰিখ বুলি ভিডিঅ'টো চাই প্ৰথমে এনেকৈ
উঠিছা নেকি প্ৰতিযোগিতা হ'বলে তোমালোকে জিকিছা আমাৰ মাঘৰ 1 তাৰিখৰ কম্পিটিশন চলিছে সাইকেল কম্পিটিশন চলিছে পুৰা কিন্তু ভিৰ ন কি কয় আমাৰ খানাটো কথা কওক দেখিছে আমাৰ কিমান ভাল লাগে এনেকে মাঘৰ বিহু 1 তাৰিখে কিমান ধুনীয়া লাগে আমাৰ এনেকে খানা খাই কিমান ফূৰ্তি লাগি আছে আমাৰ দেখিছে এবাৰ ভালে হৈছে দিয়া ইয়াতে কাটিছা হেৰিটো দমকলৰ উপাটো ওচৰত পুৰা কাপবিলাক ভাঙিছে সেইকাৰণে 6টা দি দিব কম দামী কিনিছিলে বেছি দামী কিনা নাই বিহুলৈ এনেও ভাঙি থাকে এতিয়া মই মিক্সাৰ মানে মিছল চানা বনাবৰ কাৰণে ধনিয়া পিঁয়াজ আৰু এইবিলাক কেঁচা চালাডৰ এইবিলাক লৈ আহিছোঁ বিলাহী আছে তাতে মানে আমাৰ যে খানা চলি আছে তাতে মানে এইবিলাক কাটি আছিলে তাৰপৰা লৈ আহিছোঁ বুটজন ইমান খোপা আছে প্ৰসাদবিলাক তাৰে মিক্স কৰি পেলাই এতিয়া খাম চবে ভিডিও কৰি নে দেখাও লাগে সেইকাৰণে দেখিছোঁ মোক নেদ কেমেৰাই ধৰি থাকে মানে কি হৈছে মোৰ গাটো অকণমান জ্বৰৰ নিচিনা ভাৱ লাগিছে আৰু এতিয়া ভাত খোৱা টাইমো হৈছেহি খানা বোলে হৈছেহিয়ে আৰু এইটো ভিডিঅ' যদি আপোনালোকক ভাল লাগে মানে লাইক কৰিব দেই ৰ'দতে বহোগৈ এফালে গান বজি আছে শুনা পোৱা নাই একো ভালদৰে অলপ এতিয়া ৰ'দত বহি আছোঁ গাটো ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা লগা নাই বহি আছোঁ এফালে মোৰ লগত আৰু অংকিতাহঁতো বহি আছে এয়া অংকিতা কুকি আৰু জানমণি আৰু এতিয়া ভাত হ'বহি আৰু আমি খাব পাৰিম আমি কিন্তু আজি ৰাস্তাতে খানা খাম দেই প্ৰত্যেক বছৰ আমি সেনেকৈ ৰাস্তাতে বহি বহি খাওঁ ৰাস্তাতে চবেই বহিম লাইন পাতি লাষ্ট টাইমৰ এয়া মতা মানুহ কেইজনে খাই আছিলে যোনকেইজনে বিলাই আছিলে আমি খোৱা টাইমৰ ভিডিঅ' কৰা নহ'লে অলপ দিগদাৰ হৈছিলে কাৰণে চাপাই মন্দিৰ গুড ইভিনিং বন্ধুসকল অলপ ওলাই আহিলোঁ আৰু ভাত খোৱা টাইমত আপোনালোকক ভিডিঅ' চিডিঅ' কৰা নহ'লে মানে অলপ মন বেয়া লাগিল হঠাতে ঘটনা কিছুমান হয় যে ক'বলগীয়া মানে কথাও নহয় সেইটো পিছে এতিয়া মনটো বেয়া লাগি আছে অলপ ওলাই আহিলোঁ আমি এফালে বাবু ক'ত যাব পৰি যাবাগৈ এতিয়া তুমি যোৱা পাপাৰ লগত ফুফু যোৱা ব'লা আমাৰ এতিয়া হিমু ফুফু যাব চাও পাপা কোৱা পাপা মাতা গাড়ী ষ্টাৰ্ট দিব দিয়া শেষলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যদি আপোনালোকে এইটো ভিডিঅ'টো চাই ভাল লাগে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব দেই হাতখন ভৰাই দিয়া তাতে চকলেট আছে এতিয়া আমাৰ বৌহঁতৰ মানে গোটেই পৰিয়াল গোটেই সোপাকে মাতিছোঁ খুৰী আৰু ওচৰখিনি মানে চাহ খুৱাবৰ কাৰণে সেইকাৰণে মানে যোগাৰখিনি কৰি আছোঁ এয়া চাহ বহাই দিছোঁ লাল চাহ খাই বোলে দিনত খানা চানা খাই হেপী বাৰ্থডে চাহ পানী খাই হৈ গ'ল খুৰীহঁতে এতিয়া যাব আৰু ঘৰে ঘৰে